নমস্কাৰ বন্ধুসকল, মোৰ নাম হৈছে অংকুৰ আৰু আপোনালোকে চাই আছে ফেক্টিক। তেন্তে আহকচোন আৰম্ভ কৰোঁ দেৰি নকৰি। আপুনি জানিছিলে নি যে মতা মাইকী দুটা নিগনিয়ে অতি কম সময়তে বহু পোৱালিৰ জন্ম দিব পাৰে? মতা মাইকী দুটা নিগনি যদি 1 বছৰ একেৰাহে থাকে তেতিয়া কোটিৰো অধিক পোৱালিৰ জন্ম দিব পাৰে, যদিহে ইহঁতি জীয়াই থাকে। প্ৰথমতে এহালৰ পৰা দুহাল হ'ব, তাৰ পাছত সেই দুহালৰ পৰা 4 হাল হ'ব। তেনেদৰে বাঢ়ি বাঢ়ি গৈ ই প্ৰায় 1 বছৰত 1 কোটিৰো অধিক পোৱালিৰ জন্ম দিব পাৰে। আপুনি বিশ্বাস নকৰিব যে কুকুৰটো সমানো গাই পৃথিৱীত আছে। মানুহে ব্ৰিডিং কৰি এটা এনেকুৱা গাই বনাইছে যাৰ নাম মিনিয়েচাৰ কেটেল। এই গাইবোৰ বহু সৰু, প্ৰায় কুকুৰটোৰ সমান। আপোনালোকে বহু মানুহে দেখিছে বা আপুনিও হ'ব পাৰে এজন বৰষুণত তিতি ভাল পোৱা মানুহ। স্কুলৰ পৰা ঘৰলৈ বা ঘৰৰ পৰা স্কুললৈ কিছুমান ছাত্ৰ ছাত্ৰীয়ে বৰষুণৰ পৰা ৰক্ষা পাবলৈ চালিৰ তলত ৰৈ দিয়ে। সেইবোৰে বৰষুণত তিতি ভাল নাপায়। যিবোৰ মানুহে বৰষুণত তিতি ভাল পায় সেইবোৰক কয় পলুভিঅ'ফোবিয়া। আপুনি যদি কেতিয়াবা হেলিকপ্টাৰত উঠিবলৈ মন কৰিছিলে তেন্তে আপুনি ডুবাই যাওক। আপুনি ডুবাইত হেলিকপ্টাৰ চলাব পাৰিব। ডুবাইত আপুনি উবেৰ হেলিকপ্টাৰ ব্যৱহাৰ কৰিব পাৰিব। এটাৰ বাবে 12,000 দিব লাগিব আৰু সময় হ'ব কেৱল 5 বজাৰ পৰা 10 বজালৈ। এটা অধ্যয়নৰ মতে প্ৰমাণ কৰিছে যে যদি আপুনি অকলশৰীয়াকৈ থাকে আৰু আপোনাৰ লগত এটা কুকুৰো থাকে তেতিয়াও আপোনাৰ হাৰ্ট ডিচিজ হোৱাৰ সম্ভাৱনা কম থাকে, কাৰণ তেতিয়াও অকলশৰীয়া হ'লেও আপোনাৰ লগত কোনোবা এটা আছে, তেতিয়াও আপুনি আনন্দ উপভোগ কৰে। কলম্বিয়াৰ এটা কুকুৰে লক্ষ্য কৰিলে যে পইচা দিলে বস্তু পায়, গতিকে সিও কাউণ্টাৰত বহি থকা মানুহবোৰক কেঁচা পাত দিবলৈ ধৰিলে আৰু মানুহবোৰে তাক খাবলৈ খাদ্য দিয়ে। এই কাৰ্যটো সি সদায় কৰি অভ্যাস হ'লগৈ আৰু এতিয়াও সি সেইটো কামকে কৰি থাকে আৰু সি খাবলৈ বস্তু পায়। হাতীয়ে বহু পুৰণা কথাও মনত ৰাখিব পাৰে। যেতিয়া তাৰ লগৰ এজন মৰি থাকে তেতিয়া সেই দুখত জীৱনটোৰ কথা মনত পেলাই খাদ্য নোখোৱাকৈ অকলশৰীয়াকৈ বহি থাকে, কিন্তু তেতিয়া হাতীজো মৰি থকাৰ সম্ভাৱনা থাকে। আপুনি বাৰু আপোনাৰ ওজনতকৈ বেছি পানী মুখত ভৰাব পাৰেনে? কিন্তু এটা প্ৰাণী আছে যিয়ে পাৰে। সেই প্ৰাণীটো হ'ল নীলাতিমি। নীলাতিমিয়ে ইমানেই মুখত পানী ভৰাব পাৰে যিমান তাৰ নিজৰ ওজনো নহয়, অৰ্থাৎ তাতকৈ বেছি পানী নীলাতিমিয়ে নিজৰ মুখত ভৰাব পাৰে। আপুনি জানেনে পৃথিৱীত কিমান সোণ আছে? পৃথিৱীত আটাইতকৈ কম সোণ আছে বাবে ইয়াৰ দাম বেছি। সকলো সোণ যদি একে ঠাইতে গোটোৱা হয় তেতিয়া মাত্ৰ অলিম্পিকৰ 2টা পুখুৰীহে ভৰ্তি হ'ব। আপোনালোকে লাভা সকলোৱে চিনি পায়, কিন্তু নীলা ৰঙৰ লাভা কোনোবাই শুনিছে বা দেখিছেনে? ইণ্ডোনেছিয়াত এটা এনেকুৱা ধৰণৰ আগ্নেয়গিৰি আছে যাৰ পৰা নীলা ৰঙৰ লাভা ওলায়। যদি পৃথিৱীত থকা পৰুৱাৰ ওজন জোখা হয় তেতিয়া পৃথিৱীত থকা মানুহৰ ওজনৰ সৈতে সমান হ'ব, আৰু পৰুৱা আৰু মানুহৰ সংখ্যা যদি হৰণ কৰা হয় তেতিয়া এটা মানুহলৈ পৰিব 16 লাখ পৰুৱা। আপোনালোকে বহুতে ভাবিছিলে যে ইলেক্ট্ৰিক কাৰ এই 2-4 দিনৰ ভিতৰতহে ওলোৱা, কিন্তু 1889 চনতে এখন কাৰ বনাইছিলে যিখন ইলেক্ট্ৰিক কাৰ আছিল।
আপুনি জানি আচৰিত হ'ব যে চন্দ্ৰত সদায় 2800 কিলো শিল পৰে। এতিয়া ৰহস্যময় কথাটো এইটোহে যে নাছা তালৈ কেনেকৈ গ'ল। আপুনি আগতে জানিছিলে নি যে আজিলৈকে পৃথিৱীত জন্ম লোৱা সকলোৰে ভিতৰত 10% মানুহে এতিয়াও জীৱিত, বাকী 90% মানুহ মৰি গ'ল। পৃথিৱীত বৰ্তমান যিমান আৱৰ্তন বেগ আছে তাৰে 9 ভাগৰ 1 ভাগ হোৱাহেঁতেন পৃথিৱীত কোনো গছ গছনি প্ৰাণী জীয়াই নাথাকিলেহেঁতেন। আপুনি বিশ্বাস নকৰিবও পাৰে যে পৃথিৱীৰ সকলো কয়লা আৰু খাৰুৱা তেলৰ পুৰিলে যিমান শক্তি উৎপন্ন হ'ব, সূৰ্যই প্ৰতি ছেকেণ্ডে সেইখিনি শক্তি উৎপন্ন কৰে। এই পৃথিৱীত যিমান ঘড়ীৰ ছবি আছে তাৰে 80% ঘড়ী 10:10 বাজে, কাৰণ সেই সময়টো দেখি বহুত মানুহ সুখী হয়, অৰ্থাৎ কাটা কেইডাল চায়। আপুনি জানি আচৰিত হ'ব বা বিশ্বাস নকৰিবও পাৰে, আৰু বিশ্বাস কৰিলেও ই অসম্ভৱ যেন লাগিব যে ছাগলীৰ চকুৰে 360 ডিগ্ৰী কোণ কৰি কোনো এটা বস্তু চাব পাৰে। আপুনি বাৰু এক উশাহত কিমান পানী খাব পাৰে, কিন্তু আপুনি জানি আচৰিত হ'ব যে বা বিশ্বাস নকৰিবও পাৰে উটে এক উশাহত প্ৰায় 60 লিটাৰ পানী খাব পাৰে। দেখাত একেই যেন লাগিলেও এটা জেব্ৰা আনটো জেব্ৰাৰ লগত একেই নহয়। ইহঁতৰ শৰীৰত থকা মনোমোহা আৰু দীঘল আগবাগবোৰৰ পৰা জেব্ৰাৰ পাৰ্থক্য উলিয়াব পাৰি। পৃথিৱীৰ প্ৰথম তিমিটো 50 মিলিয়ন বছৰ আগতেই জন্ম হৈছিল। ইয়াৰ ফচলবোৰ পাইছিল পাকিস্তানত, সেইবাবে ইয়াৰ নাম পাকিচিটাছ। ইয়াক উদ্ধাৰ কৰিছিলে 1983 চনত। এই তিমিটোৰ মুখখন শিয়ালৰ দৰে, নেগুৰপাত আছিল জেঠীৰ দৰে। ইয়াৰ 4টা ঠেঙো আছিল। ই এনেকুৱা প্ৰথম প্ৰাণী যিটোৱে সাঁতুৰিবও পাৰে আৰু দৌৰিবও পাৰে। তিমিটো প্ৰায় শিয়ালটোৰ সমানহে আছে। যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰক। এনেধৰণৰ ভিডিঅ' পাবৰ বাবে মোৰ চেনেলক ছাবস্ক্ৰাইব কৰক, আৰু আপুনি যদি এই খবৰ বন্ধু বান্ধৱীক জনাব বিচাৰে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰক।